ইউটিউবত আৰ্নিং হোৱা পইচাবোৰ গুগল এডচেন্স একাউণ্টৰ পৰা আপোনাৰ নিজৰ বেংক একাউণ্টত ট্ৰেন্সফাৰ কৰিবলৈ ইউটিউবত কেনেকৈ বেংক ছেটআপ কৰে একদম সহজ। ভিডিঅ'টো স্কিপ নকৰিব, মই লাইভ দেখাই আছোঁ আপোনালোকক। প্ৰথমে লাগিব আমাক পাছবুকখন আৰু পান কাৰ্ডটো লাগিব। মই এয়া লৈ লৈছোঁ আৰু মোবাইলটো লৈ লৈছোঁ। এতিয়া প্ৰথমতে যাব লাগিব গুগলত গৈ মই গুগল এডচেন্স লগ ইন বুলি দবালোঁ। ইয়াতে চাইন ইন ইয়াতে দবাই দিলোঁ। এনেকৈ অলপ লোডিং লৈছে আৰু নেটটো অলপ প্ৰব্লেম আছে বাৰু। তাৰপিছত এনেধৰণৰ এইটো ডাছবৰ্ড এখন ওলাই আহিব। টি ডটত দবাই দিলোঁ। এই পে'মেণ্টত ক্লিক কৰি দিব লাগে। ইয়াতে দুটা অপশ্যন ওলাব, পে'মেণ্ট ইনফৰমেশ্যন আৰু ভেৰিফিকেশ্যন চেক। ইয়াতে পে'মেণ্ট ইনফৰমেশ্যনটো ল'ম। এয়া এইটো হৈছে মোৰ ইউটিউবত বেংক ছেটআপ কৰিবলৈ হ'লে 1000 ছাবস্ক্ৰাইব আৰু 4000 ঘণ্টা ৱাচ টাইম কমপ্লিট হয় গুগল এডচেন্স একাউণ্ট খুলি মনিটাইজেশ্যনে এপ্লাই কৰি ল'ব লাগিব। তাৰপিছতহে এইটো কৰিব পাৰিব। ইয়াত চাওক মোৰ এইটো এডচেন্স একাউণ্ট। এতিয়া মই মেনেজ ছেটিঙত যাম। মেনেজ ছেটিঙত দবাই দিম। তাৰপিছত এইটো এনেকৈ চাৰ্টখন ওলাই আহিব। এইটো ইণ্ডিয়া ইণ্ডিভিজুৱেল আছাম ডিউৰি এড্ৰেছ যিখিনি ঠিক আছে। ইয়াতে মই ফোন নাম্বাৰটো দবাই দিম। এতিয়া ফোন নাম্বাৰটো দবাই দিলোঁ। তাৰপিছত এইটো ইণ্ডিয়া টেক্স ইনফৰমেশ্যন, যিহেতু মই ইণ্ডিয়া এইটো মই ফিল আপ কৰিম। নাই হোৱা। এতিয়া মেনেজ টেক্স ইনফৰমেশ্যনত দবাই দিম। অলপ লোডিং লৈ আছে। তাৰপিছত এনেকৈ ওলাই আহিব। এইটো ওপৰত চাওক ইণ্ডিয়া আছে। মই এতিয়া ইণ্ডিয়া এইটো হৈছে ইউনাইটেড ষ্টেট, যিহেতু মই ইণ্ডিয়া টেক্স ইনফৰমেশ্যনটো মই কৰিম। চাওক ইয়াতে মানে আনৰেজিষ্টাৰ্ড কৰিব লাগে। ৰেজিষ্টাৰ্ডটো দবালে মানে বিভিন্ন ধৰণৰ GST কিবা কিবি ধেৰ খোজে মানে। এইটো এতিয়া মই ছাবমিট কৰি দিম। এইটো চাওক লোডিং লৈ আছে। এয়া একচেপ্টেড দেখিছেনে? এইটো মোৰ এতিয়া কমপ্লিট হৈ গ'ল বেংক ছেটআপটো। এইটো